Hello guys, আজি আমি উপস্থিত আছো ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ আজাদী কাম অমৃত মহোৎসৱৰ উপলক্ষে নাৰায়ণপুৰ পৌৰসভাৰ উদ্যোগত কবি সন্মিলন অনুষ্ঠিত কৰা হৈছে আৰু ইয়াৰ লগতে কি পুখুৰী আছিলে খুলচুৱা পুখুৰীৰ পাৰটো ধুনীয়াকৈ ঐতিহ্যমণ্ডিত বদলা সত্ৰ শ্ৰী শ্ৰী বদলা সত্ৰৰ মানে কাষত থকা খুলচুৱা পুখুৰীৰ পাৰত ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে পৰিৱেশটো আপোনালোকে দেখাইছোঁ উৰ 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 অপ্ৰভেদী উৰ নীল আকাশত উৰ তৰাৰ মাজত উৰ সবাৰ সমানে উৰ তিনি বৰণীয়া ভাৰতৰে পতাকা উৰ 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 অপ্ৰভেদী উৰ। আজিৰ এই সভাত উপস্থিত আছিল নাৰায়ণপুৰৰ গৌৰৱ সাংবাদিক ছায়ামণি ভূঞা বা। তেওঁ এগৰাকী দক্ষতা সম্পন্ন সাংবাদিক, কিন্তু লগতে তেওঁক ক'ব লাগিব এগৰাকী সু আবৃত্তিকাৰ, আৰু তেওঁৰ আবৃত্তিয়ে হয়তো আপোনাৰো মন প্ৰফুল্লিত কৰি তুলিব। তেন্তে আহক আমি শুনো তেওঁৰ কবিতা আবৃত্তি। ফাগুনৰ ফলীয়া যুদ্ধ কাৰো ফলীয়া নহয়, যিয়ে কৰে তাৰেই ফলীয়া। অৰ্জুনৰ কথা হলে সুকীয়া, অৰ্জুন সদায় কুৰুক্ষেত্ৰৰ কথা হলে সুকীয়া, কুৰুক্ষেত্ৰ সদায় অৰ্জুনৰ ফলীয়া। অঞ্জলি কাৰো ফলীয়া নহয়, যিয়ে লয় তাৰেই ফলীয়া। বলিখানৰ কথা হলে সুকীয়া, কাৰণ তোমালোকেতো নিশ্চয় নিবিচাৰা এইবেলি গোটেই দেওবৰীয়া বজাৰখনেই হওক কেৱল তেজৰ বেচা কিনা। মই আহিলা যিখিনি ঘাঁহনিত মোৰ কলিজাৰ কেঁচা তেজ পৰিৰল, তাত যেন লিখা থাকে তই শিকাই দিয়া সেই একেটি মাথোন চিনাকি সুৰীয়া গান, জয় আই অসম, জয় আই অসম, জয় আই অসম। মই কাঞ্চন জংঘা তুষাৰ সুপ্ৰশীৰ, মই অপ্ৰভেদীবীৰ। মোৰ জতা জৰি জৰি নিজৰি নিজৰি বয়, নিগৰি নিগৰি অবিৰল কল কল। দুগ 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 দম বড়ো বাজে, দুগ 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 দম বড়ো বাজে। মোৰ চোতালত নিতে ট্ৰম্বক নাচে বাজে ৰুদ্ৰতাল, নাচে মহাকাল অভিনৱ তাণ্ডৱ বিবিধ বিভংগ উলংগ বিলংগ। মুদ্ৰাত জ্বলি উঠে সৃষ্টিৰ ইংগিত, দম্বৰুত বাজি উঠে প্ৰলয়ৰ সংগীত। নয়নৰ দৃষ্টিত আলোক বৃষ্টি, ঘূৰ প্ৰলয়ৰ তৰংগাঘাতত জলত ঘৰখনত সৃষ্টিৰ বিদ্যুৎ ইংগিত জাগে। সৃষ্টিৰ মহাৰাগী সুগভীৰ গাজনি গাজে, সৃষ্টি সৃষ্টি বুলি দুগ 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 দম্বৰু বাজে। চৰাচৰ সৃষ্টি অমৃত সংঘা, সভ্যকে সীমাই কাঞ্চন জংঘা। আৰু ইয়াৰ মাজতে আমি উপভোগ কৰোঁ আহক এটি নৃত্য। আমাকো যাবলৈ নিদিয়ে কলৈকো, দিনটো অকণ ওলাই যোৱা হ'লে আমিও অকণ যাব পাৰিলো। এইবিলাক কথা মই ৰেকৰ্ড কৰি থৈ দিওঁ। মানে খুৰাহঁতে বাঁহৰ তলত গৈ চাদা খাই চিগাৰেট খাই এইবিলাক চব মোৰ মানে মাইণ্ডত পুৰা ৰেকৰ্ড হৈ যায়। আৰু ৰাতি যেতিয়া জুহালৰ ওচৰত ককা বহে আৰু মই তেতিয়া ককাক এটা এটাকে কৈ থাকোঁ, মানে ককা আজি মায়ে আপোনাৰ কথা এনেকে ক'লে বুঢ়াটো কলৈকো ওলাইও নাযায়। তেনেকে বহুত কথা কৈ দিওঁ, মানে দিনটোৰ ভিতৰত যি যি হৈ থাকে বহুত কথা মই ককাক কৈ দিওঁ। আৰু মই ভাবোঁ ছাৰ মোৰ চাগে জীৱনৰ সেয়া আছিল প্ৰথম ৰিপৰ্টিং, মোৰ প্ৰথম ৰিপৰ্টিং সেইটোৱে আছিলে মানে। আৰু খুৰাহঁতে মোক এনে ধেমালিকে কৈছিলে এইজনীয়ে জীৱনত এইজনীৰ কাৰণে একোৱে কাম কৰিব নোৱাৰে, এজনী ৰিপৰ্টাৰহে হ'বগে নেকি, এনে ধেমালিকে কৈছিলে। আৰু এই কবি সন্মিলনৰ সৈতে লগ পালোঁ মোৰ শিক্ষাগুৰু কৃষ্ণা বাইদেউক। বহুত দিন লগ পোৱা নাছিলোঁ, লগ পাই ভাল লাগিল।